নমস্কাৰ সকলোকে আন্ধাৰ ভিতৰত মোৰ স্বাগতম। এতিয়া আপোনালোকে আন্ধাৰ দেখিছে, হয়তো লাইটৰ পোহৰৰ কাৰণে ভাল আহিছে। এতিয়া ৰাতি প্ৰায় 9টামান বাজিছে। মই গাঁৱলৈ গৈ আছোঁ কাৰণ আমাৰ আজি মঙলবাৰ দেউৰী বিহু বুধবাৰে হয়। প্ৰতি মাঘৰ প্ৰথম বুধবাৰটো আমাৰ দেউৰীসকলে বিহু পাতে আৰু গতিকে আজি মঙলবাৰ আমাৰ বিহুৰ আজি উৰুকা নিশা মাঘ বিহুৰ। গতিকে মাঘ বিহুৰ উৰুকা নিশা কি হয় গাঁৱত মেজি জ্বলোৱা, মেজি কেনেকৈ বনায় আজি তালৈ যাম। তাত মানুহবোৰে কি কৰে আপোনালোকক আজি এই ভিডিঅ'টো দেখাম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব। আৰু মই এতিয়া ওলাইছোঁ, দেখিছে লাইটৰ পোহৰ, ৰাতি আন্ধাৰ, গোটেই ৰাস্তাটো চাৰিওফালে অন্ধাৰ হৈ আছে, মানুহ ঘৰৰ লাইটবোৰ জ্বলি আছে। গতিকে মেজি জ্বলোৱা যিডোখৰ ঠাই তাতে আমি চাওঁগৈ তাত কি হ'ব আজি নিশাটো মেজি জ্বলোৱালৈকে আৰু এই পৰ্বটো কি হয় তাকে আপোনালোকক ভিডিঅ' হয় দেখাম। গতিকে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ নতুন চেনেল হয়, আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বৰ্তমান মই মেজি ৰখা ঠাইত পালোহি আৰু ইয়াত চৌক আপোনালোকে কৰিব। এতিয়ালৈকে আমাৰ মেজি বনোৱা হোৱা নাই, প্ৰায় 12টামান বজাৰ পৰা মেজি বনোৱা হ'ব আৰু এতিয়া ইয়াত খৰিও আছে, চবফালে পৰি আছে আৰু ইয়াত মানুহবোৰ ফূৰ্তি কৰি আছে সকলোৱে।
সকলোৱে নাচ গান বিহু পেঁপা ঢোলৰ তালতে সকলো নাচি আছে মানুহবোৰ সুন্দৰ ফূৰ্তি কৰি আছে কাৰণ এতিয়া ৰাতিপুৱা হ'বলৈ সময় বাকী আছে এতিয়াও প্ৰায় 3টা বজাৰ পৰা মেজি বনোৱা কাম আৰম্ভ কৰিব মেজিটো আগতে বনাব নোৱাৰে মেজি বনোৱাৰ কাৰণে বিশেষ নিয়ম কিছুমান আছে দেউৰীসকলৰ পৰম্পৰা মতে যিসকলে মেজি বনাব তেওঁলোকে গা ধুব লাগিব আৰু যিখন তিতা তেওঁলোকৰ কাপোৰ ধুতি সেইখন কাপোৰতে তেওঁলোকে মেজি বনাব লাগিব গতিকে এখন্তেখৰ পিছত মেজি বনোৱাৰ কামবোৰ আৰম্ভ হ'ব গতিকে চাওঁ আৰু কিমান সময় লাগে নাচ গান ফূৰ্তি কৰি আছে সকলোৱে আপোনালোকে অকণমান নাচ গানবোৰ উপভোগ কৰক বিহু প্ৰায় এতিয়া সামৰিবলৈ হৈছে কাৰণ মেজি বনোৱা পৰ্বৰ কাৰণে মানুহবোৰ সকলো আগবাঢ়িবলৈ লৈছে সময় হৈছে আৰু প্ৰায় 3টা বাজিবলৈ হ'ল আৰু এতিয়া সকলোৱে সাজু হ'বলৈ হৈছে গতিকে চাওঁ আহক এতিয়া ইয়াৰ পিছৰ পৰ্ববোৰনো কি হয় আমাৰ এয়া যিকেইজন ল'ৰাই মেজি সাজিব তেওঁলোকে সেৱা কৰিছে তামোল পাণৰ শৰাই দি মেজি আমাৰ 2টা বনোৱা হ'ব গতিকে 2টা মেজি এটা উজনি আৰু নামনি উজনিৰ যিটো মেজি সেইটো ওখ থাকিব আৰু নামনি মেজিটো অকণমান চাপৰ থাকিব গতিকে তেওঁলোকে মেজি বনোৱাৰ আগত ভকতৰ বা যিখিনি তাত আছে সমাজৰ মানুহ তেওঁলোকে আশীৰ্বাদ দিছে আৰু তেওঁলোকে সকলোৱে সেৱা কৰিছে মেজিৰ স্থানসমূহত এতিয়া তেওঁলোকে সেৱা কৰাৰ পিছৰ পৰা মেজি বনোৱা কামটো আৰম্ভ কৰিব এইটো হৈছে দেউৰী আমাৰ টেঙাপানী যোৱা দেউৰীসকলৰ এইটো এটা পৰম্পৰা হয় মেজি বনোৱা গতিকে চাওঁ আহক ভিডিঅ'টো আগলৈ আপোনালোকে উপভোগ কৰক আমাৰ দেউৰীসকলৰ পৰম্পৰাটো কেনেদৰে মেজি বনায় এই কিতাপৰ তুল দিছোঁ মই এইখন আগত তুল ল'বলৈ তাৰপৰা পানী ছিটিয়াবলৈ এই তামোল পানীকেইটা লচোন 5টা গাঁত খানিব ইতিমধ্যে মেজিৰ কাৰণে কাম আৰম্ভ কৰিছে এটা মেজিত 5টাকৈ গাঁত খান্দিব বাঁহৰ ওখ বাঁহ দিব চাৰিওফালে 4ডাল এটা মেজিত মাজত এডাল ওখ বাঁহ থাকিব 5ডাল গতিকে 2টা মেজিত মুঠতে 10ডাল বাঁহ প্ৰয়োজন হ'ব বাঁহবোৰ ৰাইজে মিলি সকলোৱে পুতি শেষ কৰিছে ইয়াৰ পিছত খৰি জাপিব আৰু মেজি বান্ধিবলৈ আৰম্ভ কৰিব গতিকে চাই যাওক আপোনালোকে ভিডিঅ'টো মেজি কেনেদৰে বনায় আৰু মেজিটো বহুত ওখ হয় আমাৰ দেউৰী সমাজ সাধাৰণতে কাৰণ আমাৰ ইয়াত টেঙাপনীয়া দেউৰীসকলৰ মাজত 5খন গাঁও আছে এই 5খন গাঁৱৰ মিলাইহে আমাৰ 2টা মেজি আমাৰ ইয়াত কোনো অন্য ধৰণৰ মেজি বনোৱা ক'তো নহয় গতিকে সকলো গাঁৱৰ ৰাইজৰ ডেকা যিমান ল'ৰা আছে ল'ৰাবোৰ আহি মেলি ইয়াত সহায় কৰে মেজি কামত আৰু তেনেদৰে মেজি সজোৱা হয়
ইয়াত আপোনালোকে দেখিলে পাব যিকেইজন ল'ৰাই গা ধুইছে তেওঁলোকে খৰিবোৰ জাপিব আৰু বাকী যিবিলাক গাঁৱৰ ৰাইজ থাকে তেওঁলোকে খৰিবোৰ আনি দিয়াত সহায় কৰিব আৰু এনেদৰে মেজি সজোৱা হয়। ভাই যাব তো কেলে ভাই মেজি সজাই শেষ হোৱাৰ পিছত দুইজন নামি আহিব মেজি গোটৰ পৰা আৰু দুইজনে নৈত গৈ তিনিবাৰ জুবুৰ মাৰি গা ধোৱাৰ পিছত মেজি জ্বলাবৰ কাৰণে আকৌ আহিব। দুইজনে নৈত গা ধুই আহিছে এতিয়া মেজি জ্বলাবৰ কাৰণে। ইয়াৰ পিছত মেজি জ্বলোৱা পৰ্বৰ কাৰণে ঢোল লৈ মেজিটোৰ চাৰিওফালে 5 পাক ঘূৰিব, ঢোল বজাই গান গাই তাৰপিছত মেজিত জুই ধৰিব দুইজনে।
ৰাতিপুৱা গাঁৱৰ ৰাইজে সকলো আহি মেজি ঠেকা কৰিব আৰু ৰাতিপুৱা প্ৰায় 8-9 বজাত গৈ বলিয়াপা থানলৈ যাব সকলো গাঁৱৰ ৰাইজ তাত গৈ তেওঁলোকে তামোল পাণৰ শৰাই দি ধূপ ধূনা জ্বলাই চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু বলিয়াপা শিৱক কোৱা হয় আমাৰ দেউৰীসকলে শিৱক পূজা কৰে বিশেষকৈ টেঙাপনীয়া দেউৰীসকলে বলিয়াপাক পূজা কৰে আৰু দিবঙীয়াসকলে কুন্দি মামা ঠিক তেনেকৈ বৰগয়াসকলে কেঁচাই কাটি প্ৰাৰ্থনা কৰে পূজা কৰে গতিকে আমি হৈছোঁ টেঙাপনীয়া দেউৰী কাৰণে আমি বলিয়াপাক পূজা কৰোঁ গতিকে ৰাতিপুৱা সময়ত মানুহে সকলোৱে মেজি জুইৰ পৰা আহি থানত আহি সেৱা কৰিবলৈ আহে হাতত সাজ কুকুৰা যি যেনেকৈ পাৰে আনে কাৰণ আমাৰ ইয়াত বলি প্ৰথাটো আছে গতিকে সকলো মানুহ ইয়াত গোট হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু এই প্ৰাৰ্থনা কৰাৰ পিছতেই আমাৰ মাঘৰ বিহুৰ যিটো আমাৰ বুধবাৰৰ দিনটো ইয়াতে শেষ হয় আৰু সন্ধিয়া সময়ত ঘৰত আহি সকলোৱে মৃতকক এটা আশীৰ্বাদ জনাব লাগে এয়াই আমাৰ দেউৰীসকলৰ পৰম্পৰাগত মাঘৰ বিহু